যিখন মুখক আমাৰ নিজৰ আঙুলিকেইটাই ভালকৈ চিনি নাপায়, সেই মুখখনক মানুহে ঘৰতে বহি কেইটামান আঙুলি চলাই চিনি পোৱা নাটক কৰে। আচলতে মই এইবোৰ কৰিলোৱেই কিয়? ৰাহুলক লগ কৰি কথাবোৰ ভালকৈ আলোচনা কৰা আৰু প্লিজ তাত সময়মতে গৈ পাবা। Are you sure you wanna do this? Yes, I need your help. Bro, you know Kevin Midnight. Our Indian cyber shots like Rahul Tyagi. ইমান সহজ নহয় বে এটা এপ হেক কৰা। But it's not impossible. Right? ইয়াৰ ৰিভাঞ্চ এনেকুৱা কি আছে যে তই টিকটক হেক কৰিব খুজিছ? আমি যদি তেনেকুৱা কিবা এটা কৰিও দিওঁ, ডু ইউ ৰিয়েলি নো দ্য কনচিকুৱেঞ্চেছ? এই সৰু ল'ৰা ছোৱালীবোৰৰ কাজিয়া তই কিয় ইমান চিৰিয়াছ হৈ আছ ভাই? I want to stop this shit. মই মোৰ যুৱ প্ৰজন্মক বচাব বিচাৰোঁ। যুৱ প্ৰজন্মক ইউ ন' এখন দেশৰ লগত আন এখন দেশৰ মৃত্যুৰ চান্স থাকে। ইটছ এ জিঅ' পলিটিকেল ৱৰ্ল্ড ৰিভাঞ্চ। আৰু এওঁলোকেতো এইটোও নাজানে যে এটা এপৰ ৰেটিং ডাউন কৰি দিলে বা নিজৰ মাজতে হাই কাজিয়া কৰিলে একো নহয়। ফৰ দেম ইটছ জাষ্ট এ ফান এপ, বাট ইন ৰিয়েলিটি উই অল ন' হোৱাট ইট ইজ। ফান এপ? এই ফান এপটোৱে মোৰ ভণ্টিৰ মৃত্যুৰ কাৰণ। What? Yes. 3 days back I lost my sister. She wanted to be a TikTok star. দিনে ৰাতি লাগি থাকিছিল। She was crazy. মায়ে দিনে ৰাতি এটা গালি পাৰিছিল যে কিবা এটা কৰি লওঁ। বাট নাই, তাইৰ ওপৰত ভূত লম্বিছিল। বহুবাৰ মোক কৈছিল, দাদা ফোনটো ধৰি দে না, টিকটক কৰো। যা মোৰ বেলেগ কাম নাই নেকি? আরে দে না, যা, এতিয়া পঢ়ি আছো, ডিষ্টাৰ্ব নকৰ, যাচোন। মোক এবাৰ টিকটক ষ্টাৰ হ'বলৈ দে, তাৰ পিছত সেলফি ল'বলৈ মোৰ পিছে পিছে ঘূৰিবি। হ'ব যা। তই জান তাই এনেকুৱা কিয় কৰিল? 2 মাহত তাই সকলো কৰিল, কিন্তু 2 মাহত তাই মাত্ৰ 100 ফলোৱাৰ্ছ। I don't need any sympathy, Diwan. I need your help. চ' হোৱাট একজেক্টলি তই কৰিব কি বিচাৰিছ? মই মানুহক বুজাব বিচাৰোঁ যে ছ'চিয়েল মিডিয়াতকৈ মানুহৰ জীৱনটো বহুত ওপৰত। এই ফলোৱাৰ্ছবোৰৰ কি মূল্য যদিহে আচল জীৱনত তোমাৰ কেয়াৰ কৰিবলগীয়া কোনো নাথাকে? ইটছ নট এবাউট মাই চিষ্টাৰ। দেয়াৰ ইজ ছামথিং যিটো মই দেখিও নেদেখা হ'ব নোৱাৰোঁ, যিটো শুনিও নুশুনা হ'ব নোৱাৰোঁ। এই ট্ৰেন্স আৰু চিঞৰৰ মাজত কিবা এটা এনেকুৱা আছে যিটো লুকাই গৈছে, আৰু সেইটোৱে মই মানুহক ক'ব বিচাৰোঁ। চ' হোৱাটছ দ্য প্লেন? ইয়াত অলপ পইচা আছে। ভণ্টিৰ বাবে সাঁচি থৈছিলোঁ। ভাবিছিলোঁ তাইক ডাঙৰ এক্ট্ৰেছ বনাম, এক্টিং স্কুলত পঠিয়াম, যাতে তাই শিকে এখন ফিল্ম কেনেকৈ বনায়। বাট ভবা নাছিলোঁ এই পইচাখিনি এদিন এনেকৈ খৰচ কৰিব লাগিব। তই জান ৰিভাঞ্চ, আজি প্ৰতিজন ল'ৰা বা ছোৱালীয়ে নিজৰ ভিতৰতে চলি ফুৰি থকা এটা এণ্টাৰটেইনমেণ্ট হয়। য'ত এজন ইউটিউবাৰে মাহত 3টাৰ পৰা 4টা ভিডিঅ' আপলোড কৰে, তাতে এজন টিকটকাৰে দিনত 20টা। যিমান বেছি কাম সিমান ফলোৱাৰ্ছ, আৰু এওঁলোকৰ ফেন্সবোৰে জ্বলনত ইজনে আনজনক মাৰাটো বাদেই। ৰেপ কৰা আৰু ধমকি দিয়ে। চ' হু ইজ ৰেছপনচিবল? আৰু এই কম্পিটিশ্যন দিনক দিনে বাঢ়ি গৈ আছে ফৰ ন' ৰিজনছ একচুৱেলি। দিছ কম্পিটিশ্যন হেজ টু ষ্টপ। ই এতিয়া সঁচাকৈ মানুহৰ জান ল'ব আৰম্ভ কৰিছে। হেল্ল' ৰিভাঞ্চ, দেৰ ইজ ন' স্কিপ প্লেন। এবাৰ হেক হৈ যোৱাৰ পাছত আমি কিন্তু আমাৰ আইডেণ্টিটি লুকুৱাব নোৱাৰিম।
বাট 11 মিনিটৰ কাৰণে তেওঁলোকৰ ৱাৰ্ড লাগি যাব আৰু এই 11 মিনিট লগত কেৱল আমাৰ ভিডিঅ' চলিব ইউ ন' দ্য কনচিকুৱেঞ্চেছ ৰাইট I know the consequences. And I am ready to face it. যিখন মুখক আমাৰ হাতৰ আঙুলিকেইটাই ভালকৈ চিনি নাপায় সেই মুখখনক মানুহে ঘৰতে বহি কেইটামান আঙুলি চলাই চিনি পোৱাৰ নাটক কৰে, লাইক কৰে, ডিছলাইক কৰে আৰু যেতিয়া এখন মুখৰ পৰা মন ভৰি যায় তেতিয়া অন্য এটা চেহেৰা বিচাৰিবলৈ স্ক্ৰল ডাউন কৰে। কিন্তু তাৰ লগত আমাৰ জীৱনটো কিয় শ্ল' ডাউন হৈ যায়? কাৰণ আমি জীৱনটোক এই লাইকছ আৰু ডিছলাইকছৰ হাতত জাপি দিছোঁ। ভুল কাৰ? এই এণ্টাৰটেইনমেণ্ট বনোৱা প্লেটফৰ্মবোৰৰ নে এওঁলোকৰ লগত জোৰা আমাৰ পাগলামী আশাবোৰৰ? সঁচাই নেকি পৃথিৱীৰ ডাউনলোডিঙত টিকি আছে এই ফান এপছ যিয়ে নিৰ্ধাৰণ কৰিব আপুনি কিমান দেৰি সুখত থাকিব আৰু কিমান দেৰি দুখত? যদি ময়ো কাইলৈ এই সকলোকে নিজৰ ভণ্টিৰ মৃত্যুৰ কাৰণ মানিলোঁ হয়, আচলতে মই এইবোৰ কৰিলোঁই কিয়? মানুহে হেপি থাকিবৰ বাবে নতুন নতুন বস্তু আৱিষ্কাৰ কৰে, কিন্তু এই বস্তুবোৰে দ্বিতীয়বাৰ কোনো মানুহক ঘূৰাই নানে। মানুহে এই বস্তুবোৰক আইনা মানি লৈ নিজকে ভাল পাবলৈ পাহৰি গৈছে আৰু কান্দি আছে সেই ময়ূৰ চৰাইটোৰ দৰে যিয়ে চবতকৈ সুন্দৰ হৈও নাচি থাকি নিজৰ ভৰি দুখনেৰে চাই কান্দি পৰে। মানুহ জিন্দাটো আছে, কিন্তু নিজৰ আত্মাটোক ফোনত সোমাই বহি আছে। আমি কিয় ছ'চিয়েল মিডিয়াৰ পৃথিৱীত খন্তেকীয়া সুখ আৰু জীৱন বিচাৰি ফুৰিছোঁ? সেই সুখ আৰু জীৱন ক'ত হেৰাই গ'ল যি এইবোৰতকৈ বহুত বেলেগ আৰু বহুত সুন্দৰ আছিল? কেৱল ময়ে মোৰ ভণ্টিক হেৰুওৱা নাই, অইন কাৰোবাতকৈ ডাঙৰ হ'বৰ এই দৌৰ, কাজিয়া, বিতৰ্ক যদি এতিয়াই নৰখোঁ তেতিয়াহ'লে এই গন্তি কাইলৈ লাখলৈ অতিক্ৰম কৰিব। আশা কৰোঁ দ্বিতীয়বাৰ যেতিয়া আপুনি আপোনাৰ ফোনৰ স্ক্ৰীণলৈ চাব তেতিয়া এটা প্ৰশ্ন আপোনাৰ কাণত বাজি উঠিব, আচলতে মই এইবোৰ কৰিলোঁই কিয়?